হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকলৈ মই আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত আপোনালোকক মই টক জ্বলা পাপৰ বনোৱা শিকাই দিম। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাব আৰু অতি সহজেই পাপৰটো বনোৱা শিকিব পাৰিব। চাই থাকক মোৰ ভিডিঅ'টো। এইটো চাওক, বিলাহী লৈছোঁ মই। সৰু বজাৰৰ পৰা আপোনালোকে সৰু চাইজৰ বিলাহীটো কিনিব। সৰু চাইজৰ বিলাহীটো অলপমান টক বেছি হয়। আপোনালোকে যিসকলে টক খাই ভাল পায় সিহঁতৰ কাৰণে কৈছোঁ। টক বেছি লাগিলে আপোনালোকে সৰু চাইজৰ বিলাহীটো ল'ব। আৰু ইয়াতে মই লৈছোঁ জালুক খুন্দি লৈছোঁ। এতিয়া চাওক মই কেনেকৈ বিলাহী দি কেনে অতি সহজে পাপৰ বনোৱা শিকাই দিওঁ আপোনালোকক। বিলাহীকেইটা আপোনালোকে এনেকৈ ৰুকি ৰুকি ল'ব। আপোনালোকে বিলাহীৰ জুচখিনি এনেকৈ চেকি ল'ব, যাতে গুটিকেইটা আপোনাৰ নাথাকে। এনেকৈ গুটি নোহোৱা কৰিব লাগিব। এতিয়া মই বিলাহী জুচখিনি গৰম কৰি লওঁ। অলপমান ফুটাই ল'ব আপোনালোকে। এতিয়া আপোনালোকে ইয়াতে অলপমান নিমখ দিব। অকণমান হালধিৰ গুড়ি আৰু অকণমান জ্বলাৰ গুড়ি দিব, যাতে জ্বলা পাপৰখিনি টেষ্ট হয় আৰু বেছিকৈ। এতিয়া আমি অকণমান পানী গৰম কৰি ল'ম। গৰম পানীত এতিয়া আমি চাউলৰ গুড়ি দিম। ইয়াতে আপোনালোকে অলপমান নিমখ দিব। আৰু আগতে ৰেডি কৰি ৰখা জালুকৰ গুড়িখিনি দিম ইয়াতে। আপোনালোকে বেছি বেছিকৈ লাৰি থাকিব, যাতে তলত লাগি নধৰে। এতিয়া আগতে ৰেডি কৰি ৰখা বিলাহী জুচখিনি ইয়াতে ঢালি দিম আৰু ধুনীয়াকৈ মিক্স কৰি ল'ম। চাওক কি ধুনীয়া কালাৰ হৈছে। আপোনালোকে ইয়াতে অকণমান বেকিং পাউডাৰ দিব। ধুনীয়াকৈ মিক্স কৰি ল'ব। বেকিং পাউডাৰ যাতে গোটেইখিনি ধুনীয়াকৈ মিক্স হয়। চাওক এতিয়া মোৰ ৰেডি হৈ গৈছে। এনেকুৱা ৰ'দত প্লাষ্টিক পেপাৰ পাৰি পাপৰৰ দৰে ৰাউণ্ড কৰি কৰি ৰ'দত মেলি দিব। 2 দিনতে মূৰমূৰীয়াকৈ ধুনীয়াকৈ শুকাব। তাৰপিছত আপোনালোকে তেলত ভাজি খাব পাৰিব। অতি সহজে চাওক পাপৰ বনোৱা হৈ গ'ল। ৰ'দত মেলি দিওঁতে আপোনালোকে বেছি পাতল নকৰিব। পাতল কৰিলে ফাটি ফাটি যাব, পাপৰখিনি বেয়া হৈ যাব। চাওক অতি সোনকালে পাপৰ বনোৱা হৈ গ'ল। নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।